হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই নিৰামিষৰ এটা ৰেচিপি বনাবলৈ ধৰিছোঁ। নিৰামিষত আছে গাজৰ, ফ্ৰেঞ্চবিন আৰু আলু। তিনিটা বস্তুৱে মই এটা নিৰামিষৰ চব্জি ৰান্ধিব বিচাৰিছোঁ। একেবাৰে সহজ হয় ৰান্ধিবলৈ। মোক লাগিব ইয়াত নহৰু আৰু কালজিৰা লাগিব। আনফালে মই কেৰাহীখনত তেল গৰম কৰি লৈছোঁ। তেলবিলাক গৰম হৈ গ'ল। এতিয়া মই ইয়াতে নহৰু কেইফুটা আৰু কালজিৰা দি দিম। নহৰু কেইপিচ ভজাৰ পাছত এতিয়া মই ইয়াতে চব্জিবিলাক দি দিলোঁ। চব্জিবিলাক দিয়াৰ পাছত অলপ এনেকৈ লৰাই থাকিব লাগিব। যিহেতু নিৰামিষ চব্জি হয়, তেলবিলাক অলপ বেছি হ'লেও ভাল। এতিয়া তেলবিলাক যাতে গাত লাগি ধৰে আৰু পানীবিলাক কমি যায়, সেইবাবে মই এতিয়া অলপ লৰাই পেলাই ইয়াতে মই হালধি আৰু নিমখ দি দিলোঁ। যিহেতু মই কৈ গৈ আছোঁ আপোনালোকক যে মোৰ ট্ৰাইপডডাল নাই, সেইবাবে হাতে কৰিবলগীয়া হয়। মই অসুবিধাৰ ফলত আপোনালোকক হালধি আৰু নিমখ দিয়াটো দেখাবলৈ নোৱাৰিলোঁ। এতিয়া অলপ এনেকৈ লৰাই আছোঁ। লৰাই থাকোঁতে দেখিছেই নহয় আপোনালোকে, ইয়াৰ পৰা তেল বহুত ওলাবলৈ ধৰিলে। ইয়াৰ পৰা কি আৰু মই যোনবিলাক তেল দিছিলোঁ সেইবিলাক ওলাই গ'ল, পানীবিলাক কমি আহিলে। এতিয়া আকৌ মই ঢাকনখন খুলি পেলাই আপোনালোকক আকৌ দেখাই দিছোঁ। এয়া 50% চব্জি সিজি গ'ল আৰু বেছি সিজাৰ কোনো দৰকাৰ নাই। নিৰামিষত কিন্তু ফ্ৰেঞ্চবিন, গাজৰ, আলু আৰু মটৰ হ'ব লাগিছিল, কিন্তু মটৰ মোৰ ঘৰত নাছিল বাবে মই এনেকৈ বনালোঁ। এতিয়া মই ইয়াৰ ওপৰত পিঁয়াজ দি দিছোঁ। পিঁয়াজটো মই প্ৰথমত নিদিলোঁ, লাষ্টত মই দি দিছোঁ। লাষ্টত দিলে অলপমান কেঁচামৰীয়া হৈ থাকে, তেতিয়া বহুত ভাল লাগে। যেনেকৈ ফ্ৰেঞ্চবিনবিলাক অলপমান কেঁচামৰীয়া নিচিনা হৈ থাকে আৰু পিঁয়াজবিলাকো কেঁচামৰীয়া নিচিনা হৈ থাকে, তেনেকৈ খাবলৈ বহুত ভাল লাগে। এতিয়া কোনো কাম নাই, এয়া সিজি গ'ল। এয়াই হ'ল চব্জিকণৰ ফাইনেল লুক। সৰু সুৰা এটা ভিডিঅ' আছিলে, আপোনালোকক তাকে শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকৰ লগত লগ পাই আছোঁ। আজিলৈ আহোঁ, বাই বাই।